নমস্কাৰ মৌচুমীজ কিটচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ এটা সুন্দৰ ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে সৰিয়হৰ সৈতে মাছৰ জোল। মাছৰ জোলখন মই কেনেদৰে বনালোঁ চাওঁ আহকচোন। প্ৰথমতে মই মাছখিনিত নিমখ হালধি সানি গৰম তেলত ফ্ৰাই কৰি ল'ম। মাছখিনি ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মই এইখিনি নমাই ল'ম। এতিয়া মই ইয়াত ক'লা জিৰা, গোটা জিৰা, কেঁচা জলকীয়া আৰু বিলাহী পেষ্টখিনি দি ভালদৰে ভাজি লৈ 5 মিনিটৰ বাবে সিজিবলৈ দিম। এয়া মই সৰিয়হখিনি পানী অলপমান দি পেষ্ট বনাই লৈছোঁ। এতিয়া মই ইয়াত সৰিয়হৰ পেষ্টখিনি ঢালি দি আকৌ ভালদৰে লৰাই দিম। এতিয়া মই ইয়াত নিমখ, হালধি আৰু আলুখিনি দি ভালদৰে ভাজি লৈ 5 মিনিটৰ বাবে সিজিবলৈ দিম। পাঁচ মিনিট হৈ গৈছে। সৰিয়হখিনি ধুনীয়াকৈ সিজি তেল বিৰিঙিবলৈ আৰম্ভ কৰিছে। এতিয়া ইয়াত প্ৰয়োজন মতে পানী দি আকৌ এবাৰ লৰাই লৈ মাছখিনি ঢালি দিম। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি মোৰ এই ৰেচিপিটো চাই ভাল পায় তেনেহ'লে মোৰ চেনেল মৌচুমীজ কিটচেনটো ছাবস্ক্ৰাইব কৰি দিব। দহ মিনিটমান মাছখিনি উতলাৰ পাছত মান ধনিয়া পাত আৰু কচুৰি মেথিখিনি দি দিম। মোৰ মাছৰ জোল প্ৰস্তুত হৈ গৈছে। এতিয়া মই গেছৰ জুই নুমুৱাই দিম। আৰু এটা নতুন ভিডিঅ'লৈ অতি সোনকালে আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ। ধন্যবাদ।